আজি বৰ ৰ'দ দিছে গম পায়নে কাপোৰ মেলিবলৈ আহিছোঁ ওপৰত আৰু শনিবাৰে কাপোৰ ধোৱা যায় কিন্তু কালি বজাৰলৈ যোৱাৰ বাবে নহ'ল আৰু ধোৱা সেইকাৰণে আজি ধুই লৈছোঁ ইয়াতে ৰছী ফিটিং কৰি লৈছোঁ কিন্তু বতাহত গোটেই কাপোৰবিলাক পৰি যায় কেপেনা লৈ আহিছোঁ লগতে আৰু কাপোৰ বুলি ক'লে মানুহজনৰ কাপোৰখিনি থাকে মানে মোৰ কাপোৰ মানে ডেইলি ধুই দিওঁ কিন্তু মানুহজনৰ কাপোৰখিনি ধোৱা নাযায় গোটেই সপ্তাহৰ কাৰণে মই কাপোৰখিনি ধুই থৈ দিওঁ আৰু এটা এটাকৈ পিন্ধি থাকে একেবাৰে শনিবাৰ দিনটোত মই মানে কাপোৰ ধুই দিওঁ আৰু মোৰ কাপোৰ থাকে খালি এইটো আৰু পিন্ধা আৰু ৰুমত পিন্ধি থকা এইকেইটা থাকে আৰু বাকী মানুহজনৰ গোটেই কাপোৰবিলাকত ধূলি বালি এইবিলাকে লগাই আহি থাকে আৰু গম পায়নে লেতেৰা কৰি লৈ আহে মানে তেওঁলোকৰ কামটো হ'ল অলপ টান যে যিহেতু লেতেৰাতে কাম কৰিব লাগে আৰু আমাৰো লেতেৰা হয় বাৰু কিন্তু ইমানো নহয় আৰু